নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে এই ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ এটা অতি ভাল লগা আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ইংৰাজী এইচ আখৰ নামৰ ব্যক্তিৰ প্ৰেম, স্বভাৱ, কেৰিয়াৰ, ব্যৱসায় আৰু ব্যক্তিত্বৰ ওপৰত। যিকোনো লোকৰে জীৱনত তেওঁৰ নামৰ বহু গুৰুত্ব থাকে। সকলো ব্যক্তিয়ে নামৰ প্ৰথম আখৰ তেওঁৰ জীৱনত বহু প্ৰভাৱ পেলায়। নামৰ প্ৰথম আখৰৰ পৰা ব্যক্তিজনৰ বিষয়ে বহু কথা জানিব পাৰি। যিকোনো ব্যক্তিয়ে নামৰ প্ৰথম আখৰৰ পৰা নিজৰ ভাগ্য জানিব বিচাৰে। পৃথিৱীত এনে বহু জনপ্ৰিয় লোক আছে যাৰ নাম ইংৰাজী বৰ্ণমালা এইচ আখৰৰ পৰা আৰম্ভ হৈছে। আজিৰ দিনত সেইসকলে পৃথিৱীত নিজৰ এক বেলেগ পৰিচয় প্ৰতিষ্ঠা কৰিছে, যেনে হৰমন ববেজা, হৰভজন মান, হৰভজন সিং, হিলাৰী ক্লিণ্টন, হিমেশ ৰেশমিয়া, হৃতিক ৰোশন, হানি সিং আদি। যিকোনো নামৰ প্ৰথম আখৰৰ পৰাই সকলোৱে নিজৰ বিষয়ে সকলো জানিব পাৰে। যদি আপুনি নিজৰ নামৰ প্ৰথম আখৰৰ পৰা নিজৰ ব্যক্তিত্ব জানিব বিচাৰে, তেন্তে আমি ইয়াত এইচ আখৰ লোকৰ ব্যক্তিত্বৰ বিষয়ে জনাম। যদি আপোনাৰ নাম ইংৰাজী এইচ আখৰ নামৰ পৰা আৰম্ভ হৈছে, তেন্তে নিশ্চয় নিজৰ ব্যক্তিত্বৰ বিষয়ে জানক। এইচ নামৰ ব্যক্তিৰ শাৰীৰিক গঠনৰ বিষয়ে জানো আহক। এনে লোক স্মাৰ্ট আৰু আকৰ্ষক হয়। স্মাৰ্ট হোৱাৰ লগে লগে অন্তৰৰ পৰাও বহু ভাল হয়। এনে লোকে ফূৰ্তিবান আৰু নিৰ্ভীক জীৱন জীয়াই থাকিবলৈ ভাল পায়। এতিয়া জানক এইচ নামৰ ব্যক্তিৰ স্বভাৱৰ বিষয়ে। এনে লোকে নিজৰ কথা আনৰ লগত আলোচনা কৰিবলৈ ভয় কৰে। এনে লোকক বুজি পাবলৈ কিছু অসুবিধা হয়। এনে লোক অন্তৰৰ পৰা বহু ভাল আৰু সঁচা হয়। এনে লোকৰ ওপৰত চকু বন্ধ কৰি বিশ্বাস কৰিব পাৰি, কিন্তু এনে লোকে অন্য লোকৰ সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে। এনে লোক অন্য লোকৰ সহায়ৰ বাবে সদায় প্ৰস্তুত থাকে। এনে লোকে নিৰ্ণয় ল'বৰ বাবে দেৰি নকৰে। এনে লোকৰ নিজৰ মান সন্মানৰ বহুত চিন্তা থাকে। এনে লোক বহু ভাল হয়। এতিয়া জানক এইচ নামৰ ব্যক্তিৰ কেৰিয়াৰ বিষয়ে। বন্ধুসকল, এনে লোকৰ কেৰিয়াৰ বহু উজ্জ্বল হয় আৰু এনে লোকে ৰাজকীয় স্বভাৱৰ হয়। এনে লোকৰ জীৱনত আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। এনে লোকে ৰয়েল জীৱন অতিবাহিত কৰে আৰু জীৱনৰ পূৰ্ণ মজা উপভোগ কৰে। এনে লোকে নিজৰ কেৰিয়াৰত ভাল সফলতা লাভ কৰে। এতিয়া জানক এইচ নামৰ ব্যক্তিসকলৰ প্ৰেমৰ ওপৰত ধাৰণা। এইচ নামৰ লোকৰ প্ৰেমৰ প্ৰস্তাৱৰ আশা সাধাৰণতে কৰিব নালাগে। এনে লোকে প্ৰেমৰ প্ৰকাশ কৰিবলৈ ভয় কৰাৰ দৰে কৰে, কিন্তু এনে লোকে যিজনকে ভাল পায় তেওঁক অন্তৰৰ পৰা প্ৰেম কৰে। এনে লোকৰ বৈবাহিক জীৱন বহু ভাল হয়। বন্ধুসকল, আমাৰ দ্বাৰা জনোৱা সকলো কথা যদি আপোনালোকৰ ভাল লাগিল, তেন্তে আমাৰ সকলোৰে এই চেনেলটোৰ ভিডিঅ'সমূহ চাবলৈ আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।